আকৌ এবাৰ জীৱনৰ পথ সলনি কৰিছো। জীৱনৰ পথত মনত ভাবি ললো আৰু এয়াই সত্য যে আনক শিক্ষা দিয়া আৰু শিকোৱা ইমান সহজ নহয়। মোৰ ক্ষেত্ৰত বৰ্তমান এনেকুৱা এটা হৈছে যে মই শিক্ষা পাইহে ওলাই আহিছো। আকৌ এবাৰ আহিছো অন্য এটা পথলৈ। জীৱনৰ এই পথে মোক কিমান দূৰ লৈ যাব মই নাজানো, কিন্তু এটা কথা ভালকে জানো যে মাজে সময়ে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আপোনাৰ পৰা আঁতৰাই লৈ যায়, যিবোৰক আপুনি সদায় নিজৰ কাষতে বিচাৰে। কিন্তু নিজৰ কাষত ৰাখোতে বা আপুনি তেওঁলোকৰ কাষত থাকোতে আপুনি কেতিয়া তেওঁলোকক হেৰাই পেলায় বা তেওঁলোকে আপোনাক কেতিয়া হেৰুৱাই পেলায়, সেয়া আপুনি নিজেও গম নাপায়, তেওঁলোকেও গম নাপায়। হ'ব পাৰে আপুনি ওচৰত থাকে। সেয়ে জীৱনৰ পথ সলনি কৰিবলৈ আকৌ এটা নতুন পথ বাছি লৈছো। আগবাঢ়িছো এই পথত। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ এই পথটো মোৰ জীৱনৰ দৃঢ় সংকল্পবোৰ, লক্ষ্যবোৰ পূৰণ কৰাত সহায় কৰে। যদিও মই এই যাত্ৰাত একেবাৰেই ভাঙি পৰিছো, কিন্তু মই জানো যে মোৰ এই যাত্ৰাই এদিন নহয় এদিন মোৰ চিৰন্তন শান্তি মোক ঘূৰাই দিব। লগতে আপোনালোকক মই মোৰ জীৱনৰ সকলো ষ্টেপছ, সকলো পদক্ষেপ আপোনালোক দেখুৱাই যাম। মোৰ পৃথিৱীখন মই কেনেদৰে দেখোঁ বা মই চাওঁ, মোৰ দৃষ্টিকোণবোৰ কেনেধৰণৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে মোক আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব, যাতে মই মোৰ সপোনবোৰ পূৰণ কৰি এটা চিৰন্তন শান্তি লাভ কৰাত সফল হওঁ। মোৰ এই ভিডিঅ'টোৱেই আপোনালোকক মোৰ প্ৰথম এই যাত্ৰাটোৰ আভাস দিব। ধন্যবাদ।